2022 চন সমাগত। প্ৰতিটো নতুন বছৰে যিদৰে কাৰোবাৰ বাবে সুখৰ সংবাদ কঢ়িয়াই লৈ আহে, ঠিক সেইদৰে কাৰোবাৰ বাবে কঢ়িয়াই লৈ আহে দুখৰ সংবাদ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অহা 2022 চনটোৱে সৌভাগ্য কঢ়িয়াই অনা 4 ৰাশিৰ বিষয়ে, যাক লৈ বিশ্বৰ প্ৰখ্যাত জ্যোতিষীসকলে ইতিমধ্যে মত আগবঢ়াইছে। আমি আশা ৰাখিছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব। লগতে যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, 2022 চনটোৱে সৌভাগ্য কঢ়িয়াই লৈ অহা 4 ৰাশিৰ অন্যতম হ'ল বৃষ ৰাশি। জ্যোতিষীসকলে উল্লেখ কৰা অনুসৰি অনাগত গোটেই বছৰটোতে এই ৰাশিৰ লোকসকলৰ ওপৰত দেৱী লক্ষ্মীৰ প্ৰভাৱ বিৰাজমান হৈ থাকিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ লগতে এই ৰাশিৰ ব্যৱসায়ৰ লগত জড়িতসকলে অধিক উন্নতি সাধন কৰিব পাৰিব। নিবনুৱাসকলেও কৰ্মসংস্থাপন লাভ কৰিব। দেৱী লক্ষ্মীৰ কৃপাদৃষ্টিত 2022 চনটোত বৃষ ৰাশিৰ লোকসকলে আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'ব। আনহাতে ধন সঞ্চয়ৰো যোগ আছে। নতুন বন্ধু-বান্ধৱী লাভ কৰাৰ উপৰি বন্ধুৰ সহায় সহযোগিতাত দীৰ্ঘদিনীয়া মামলা মোকৰ্দমা আদিও দূৰ হ'ব। বিশ্বপ্ৰখ্যাত জ্যোতিষীসকলে 2022 চনৰ আটাইতকৈ সৌভাগ্যৱান ৰাশি হিচাপে মত আগবঢ়োৱা 4 ৰাশিৰ দ্বিতীয়টো হ'ল কন্যা ৰাশি। এই ৰাশিৰ লোকসকলৰ হাতলৈ অনাগত বছৰটোত যথেষ্ট ধন সম্পত্তি আহিব। আকস্মিকভাৱে আহি পৰা ভাল খবৰৰ বাবে কম সময়ৰ ভিতৰতে এই ৰাশিৰ লোকসকলৰ দুখ দৈন্যতা আদি দূৰ হৈ যথেষ্ট সম্পদশালী হৈ উঠিব। চাকৰি ব্যৱসায় আদিৰ লগত জড়িতসকলে দুগুণে উন্নতিৰ মুখ দেখা পাব। 2022 চনটোত এই ৰাশিৰ লোকসকলৰ লগত সৌভাগ্যই ছাঁৰ দৰে থাকিব বুলি জ্যোতিষীসকলে প্ৰকাশ কৰিছে। আয় দুগুণলৈ বৃদ্ধি পোৱাৰ উপৰি সঞ্চয়ৰো যোগ নামিব। 2022 চনৰ 4 সৌভাগ্যৱান ৰাশিৰ ভিতৰত তৃতীয়টো হ'ল ধনু। এই ৰাশিৰ লোকসকলৰ দীৰ্ঘদিন ধৰি চলি থকা মামলা মোকৰ্দমা তথা আৰ্থিক সমস্যা আদিৰ অৱসান ঘটিব। হঠাতে হাতলৈ প্ৰচুৰ ধন আহিব। সমাজ সংস্কৃতিৰ লগত জড়িতসকলৰ বাবে বছৰটো হ'ব অতি ভাল। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব। চাকৰিয়ালৰ পদোন্নতি, ব্যৱসায়ীসকলৰ আয় দুগুণলৈ বৃদ্ধি পাব। মাটি বাৰীৰ সমস্যাত থকাসকলে আইন আদালতত জয়লাভ কৰিব। ধন সঞ্চয়ৰ পৰিমাণো বৃদ্ধি পাব। এই ৰাশিৰ লোকসকলৰ বাবে বছৰটোৰ প্ৰায় প্ৰতিটো দিনতে প্ৰচুৰ ধন লাভৰ যোগ আছে বুলি জ্যোতিষীসকলে মত আগবঢ়াইছে। নতুনকৈ ব্যৱসায়ত হাত দিয়াসকলে অধিক উন্নতি কৰিব পাৰিব। সৌভাগ্যৱান 4 ৰাশিৰ ভিতৰত চতুৰ্থ ৰাশিটো হ'ল কুম্ভ। 2022 চনটোত এই ৰাশিৰ লোকসকলৰ শিৰত দেৱী লক্ষ্মীৰ আশীষ থাকিব। প্ৰতিটো ক্ষেত্ৰতে যশ, খ্যাতি আৰু সফলতা প্ৰাপ্তিৰ লগতে হাতলৈ প্ৰচুৰ ধন আহিব। জ্যোতিষীসকলৰ মতে দেৱী লক্ষ্মীৰ কৃপাত কুম্ভ ৰাশিৰ লোকসকলৰ জীৱন ধন মানেৰে উপচি পৰাৰ উপৰি সকলো আৰ্থিক সমস্যাৰ অন্ত পৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ো দুগুণলৈ বৃদ্ধি পাব। ঘৰুৱা কণ্ডল, মাটি বাৰীৰ বাদ বিবাদ আদিত জয়লাভ কৰিব। আয়ৰ পৰিমাণ বৃদ্ধি পাব দুগুণলৈ। তাৰ বিপৰীতে ব্যয়ৰ পৰিমাণ শূন্য। বছৰটোৰ মাজ ভাগতে লাভ কৰা কোনো সুখবৰৰ বাবে জীৱনৰ গতিও সলনি হ'ব।